নমস্কাৰ বন্ধু বান্ধৱসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে অসম টেট 2021ত অনুত্তীৰ্ণ হোৱা সকলে সেৱা কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক কি প্ৰশ্নৰ হয় বিসংগতি আছে বুলি দাবী জনাইছে সেই বিষয়ে সবিশেষ তথ্য আলোচনা কৰিম। বন্ধু বান্ধৱসকল, আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সদ্য ঘোষিত অসম টেট 2021ত হোৱা প্ৰশ্নকাকতৰ বিসংগতিৰ ফলত আমি পাব লগা বহু নম্বৰ আমাক দিয়া নাই, যাৰ কাৰণে হয়তো আমি অলপ নম্বৰৰ কাৰণে উত্তীৰ্ণ হ'ব পৰা নাই। অসম মাধ্যমিক শিক্ষা পৰিষদলৈ আমাৰ এটাই অনুৰোধ, তেনে প্ৰশ্নসমূহ এবাৰ বিবেচনা কৰে যেন। কেইটামান প্ৰশ্ন তলত উল্লেখ কৰা হৈছে। চিৰিজ ডি কুৱেশ্যন নম্বৰ 2, প্ৰাথমিক স্তৰৰ শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়? 1. উচ্চ মানসম্পন্ন ভাষাত শিক্ষাদানৰ ক্ষমতা। অপশ্যন বি, ধৈৰ্য আৰু অধ্যাৱসায়। অপশ্যন চি, শিক্ষণ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ যোগ্যতা। অপশ্যন ডি, শিক্ষাদানৰ প্ৰতি উৎসুকতা। উক্ত প্ৰশ্নটি সেৱাৰ এনচাৰ কিট বিটো শুদ্ধ দিছে, অপশ্যন বিটো শুদ্ধ দিছে। কিন্তু যদি শিক্ষণৰ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ যোগ্যতা এজন শিক্ষকৰ গুণ নহয়, কেৱল ধৈৰ্য আৰু অধ্যাৱসায় থাকিলে ভাল শিক্ষক হয়, তেন্তে শিক্ষকৰ যোগ্যতা নিৰূপণৰ পৰীক্ষা পতাৰ যুক্তি ক'ত? চিৰিজ ডি কুৱেশ্যন নম্বৰ 8, প্ৰাথমিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ? অপশ্যন নম্বৰ এ, ই শিক্ষণক সহজবোধ্য কৰি তোলে। অপশ্যন নম্বৰ বি, ই ছাত্ৰ ছাত্ৰীক বৌদ্ধিক বিকাশত সহায় কৰে। অপশ্যন নম্বৰ চি, শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। অপশ্যন নম্বৰ ডি, ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰে। উক্ত প্ৰশ্নটোত সেৱাৰ এনচাৰ কিট অপশ্যন নম্বৰ চিটো শুদ্ধ দিছে, কিন্তু কোনটো ফালৰ পৰা? বাকীকেইটা বিকল্প ভুল। মাতৃভাষাত শিক্ষাদানে শিক্ষণ সহজবোধ্য কৰি নোতোলে। শিকিব লগা বস্তু এটা মাতৃভাষাত অতি কম সময়ত আয়ত্ত কৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মনত আত্মবিশ্বাস বৃদ্ধি নহয় নেকি? চিৰিজ ডি কুৱেশ্যন নম্বৰ 11, এজন শিক্ষকে সমাযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে? অপশ্যন নম্বৰ এ, প্ৰয়োজনীয়তা ভাৱ জাগ্ৰত কৰিবলৈ সিহঁতক সৰু দলপতি পাতিব লাগে। অপশ্যন নম্বৰ বি, আৱেগৰ বশৱৰ্তী হ'লে শিশুক নিয়োগ কৰিব লাগে। অপশ্যন নম্বৰ চি, সিহঁতক অতি নম্ৰভাৱে আচৰণ কৰিব লাগে। অপশ্যন নম্বৰ ডি, শিশুৰ আন কাৰ্যকলাপসমূহৰ লগত জড়িত হ'ব লাগে। উক্ত প্ৰশ্নটোত সেৱাৰ এনচাৰ কিট ডি অপশ্যন দিছে, কিন্তু প্ৰশ্ন আৰু উত্তৰৰ মাজত কোনো মিলেই নাই। সুধিছে কিয় নোৱাৰে, কিন্তু প্ৰতিটো উত্তৰত আছে লাগে। চিৰিজ ডি কুৱেশ্যন নম্বৰ 42, দুটা নিৰ্দিষ্ট বিন্দুৰ মাজে কেইডাল সৰলৰেখা আঁকিব পাৰি? অপশ্যন নম্বৰ এ 1, অপশ্যন নম্বৰ বি 2, অপশ্যন নম্বৰ চি 3, অপশ্যন নম্বৰ ডি 4। উক্ত প্ৰশ্নটোত 1 নম্বৰ দিছে, কিন্তু কিয় বুলি সোধাত সেৱাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে কৈছে ইংৰাজীত প্ৰশ্নটো ভুল আছে, সেইবাবে দিছে। কিন্তু কেনেকৈ আৰু এটা ভুল আছে ডি চিৰিজ 72 নং প্ৰশ্নটোৰ অশোক মেহতা কমিটি ৰিকমেণ্ডেশ্যনৰ মতে কি প্ৰতিষ্ঠা হৈছিল? এই প্ৰশ্নটোৰ ৰিকমেণ্ডেশ্যনৰ শব্দটো ৰিকমেণ্ডেশ্যন হৈ আছে অসমীয়াত। এইটো নম্বৰ আমাক কোনে দিব? চিৰিজ ডি কুৱেশ্যন নম্বৰ 56, তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা। অপশ্যন নম্বৰ এ 25, অপশ্যন নম্বৰ বি 36, অপশ্যন নম্বৰ বি 64, অপশ্যন নম্বৰ ডি 78। উক্ত প্ৰশ্নটোত শুদ্ধ উত্তৰ তেওঁলোকে দিছে 78, কিন্তু আমি যদি বৰ্গৰ ফালৰ পৰা চাওঁ তেন্তে 78টো অমিল, কিন্তু যদি যুগ্ম অযুগ্মৰ পৰা চাওঁ তেন্তে 25টো অমিল। গতিকে এটা প্ৰশ্নৰ উত্তৰ যদি দুটা থাকে তাত আমি নম্বৰ পোৱাৰ যোগ্য। চিৰিজ ডি কুৱেশ্যন নম্বৰ 84, তলৰ কোনবিধ ICT সামগ্ৰী নহয়? অপশ্যন নম্বৰ এ, বাতৰি কাগজ। অপশ্যন নম্বৰ বি, মোবাইল ফোন। অপশ্যন নম্বৰ চি, স্মাৰ্ট বৰ্ড। অপশ্যন নম্বৰ ডি, ওপৰৰ এটাও নহয়। উক্ত প্ৰশ্নটোত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি দিছে, কিন্তু কথা হ'ল বাতৰি কাগজ কেনেকৈ ICT সামগ্ৰী? কাৰণ ICT মানে হ'ল ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, কিন্তু বাতৰি কাগজ কেনেকৈ টেকন'লজি হ'ল? মোবাইল ফোন স্মাৰ্ট বৰ্ডৰ লগত বাতৰি কাগজখন মিল ক'ত? চিৰিজ ডি কুৱেশ্যন নম্বৰ 125, প্ৰাথমিক স্তৰত ভাষা শিক্ষণত আটাইতকৈ কাৰ দায়িত্ব বেছি? ইয়াত অপশ্যন নম্বৰ এ আছে ভাষা শিকোৱা শিক্ষকগৰাকী, অপশ্যন নম্বৰ বি আছে পিতৃ মাতৃৰ, অপশ্যন নম্বৰ চি আছে মাতৃৰ, অপশ্যন নম্বৰ ডি আছে পৰিচৰ্যা কৰা ধাইগৰাকী। উক্ত
উক্ত প্ৰশ্নটোত শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ দিছে। কিন্তু আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ যে মাতৃয়ে প্ৰথম ভাষা আয়ত্ত কৰাত অৰিহণা যোগায় কাৰণে আমি কোৱা ভাষাটোক মাতৃভাষা আখ্যা দিয়া হয়। চিৰিজ ডি কুৱেশ্যন নম্বৰ 126 অসমীয়া ভাষাৰ ঘাইকৈ উপভাষা কেইটা? অপশ্যন নম্বৰ এ 2টা, অপশ্যন নম্বৰ বি 3টা, অপশ্যন নম্বৰ চি 4টা, অপশ্যন নম্বৰ ডি 5টা। উক্ত প্ৰশ্নটিত 1 নম্বৰ লগাই দিয়াৰ কাৰণ কি? অসমীয়া ভাষা ঘাইকৈ 2টা বুলি সকলোৱে জানে আৰু যিসকলে নেজানি 3টা বা 4টা লিখিছিল 1 নম্বৰ দিয়াৰ বাবে যদি তেওঁলোকে 89 পাইছিল তেন্তে 90 পাই পাছ কৰি গৈছে। আমি ওপৰৰ উল্লেখ কৰা প্ৰশ্নবোৰৰ পুনৰ নিৰীক্ষণ কৰি নম্বৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই নম্বৰ কেৱল আমাৰ কাৰণে নহয় সকলোকে দিয়ক, কিন্তু আমাক লাগিব। চাকৰি নাপালেও আমি আমাৰ সন্মানখিনি ঘূৰাই বিচাৰোঁ। আমি আমাৰ প্ৰাপ্যখিনি পাবই লাগিব। বন্ধু বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ মই আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।